মহানগৰীত পৰুৱাৰ সন্ত্ৰাস কলা পৰুৱাই চানিছে গুৱাহাটী মহানগৰ কলা ডাঙৰ ডাঙৰ পৰুৱাৰ ভয়ত কম্পিত জনসাধাৰণ হয় আপুনি ঠিকেই শুনিছে গুৱাহাটী মহানগৰীৰ চৌপাশে মাথোন কলা পৰুৱা কি মূল ৰাজপথ কি ভিতৰুৱা অঞ্চল সকলোতে চানি ধৰিছে কলা পৰুৱাই আপোনাৰো নিশ্চয় চকুত পৰিছে এই দৃশ্য হাৰি যোৱা নাই দিছপুৰৰ জনতা ভৱনৰ চৌহদ জনতা ভৱনৰ বাহিৰৰ দেৱালতো কলা পৰুৱা হয় ৰাজ্যৰ ৰাজনীতিত ক্ৰমাৎ সঘনে চৰ্চা হোৱা বিষয়টো হৈছে এতিয়া কলা পতাকা আৰু তেনে সময়ছোৱাতে এতিয়া কি দিছপুৰ কি মহানগৰী ঐন ৰাজপথ সকলোতে এতিয়া দেখিব পোৱা গৈছে কলা পৰুৱাৰ আতংক পিছে কিহৰ বাবে কিয় চৌহদৰ দেৱালে দেৱালে কলা পৰুৱাৰ প্ৰতিচ্ছবি আপোনাৰো নিশ্চয় উৎসুকতা বাঢ়িছে জানিবৰ বাবে এয়া আচলতে নাগৰিকত্ব সংশোধনী বিল বাতিলৰ দাবীৰে কৰা এক প্ৰতীকী প্ৰতিবাদ মহানগৰীৰ অলিয়ে গলিয়ে ৰাজপথসমূহত এইদৰে এতিয়া কলা পৰুৱাৰে এক প্ৰতিবাদ কৰিছে যি সময়ত বিপদ আহিলে মানুহে একগোট হ'ব লাগে পৰুৱাই ঠিক তাৰে এক নিদৰ্শন দাঙি ধৰে আৰু সেই নিদৰ্শন দাঙি ধৰি এই এক প্ৰতীকী ৰূপে আগবঢ়াইছে চাৰিগৰাকী ছাত্ৰৰ একান্ত প্ৰচেষ্টাৰে এই প্ৰতিবাদী কাৰ্যসূচী নিউজ 18 অসম নৰ্থ ইষ্টে বিচাৰি উলিয়াইছে দেৱালৰ কলা পৰুৱাৰ প্ৰতিচ্ছবি অংকিত কৰা 4 যুৱকক নেতৃত্বত দিল্লী বিশ্ববিদ্যালয়ৰ কলা বিভাগৰ স্নাতক তথা শিল্পী নীলিম মহন্ত সহযোগ কৰিছে বশিষ্ঠ চাৰুকাৰু কলা মহাবিদ্যালয়ৰ 3 ছাত্ৰ নাৰায়ণ নেওগ দেৱলীন বসুমতাৰী আৰু নকুল নেওগে পিছে কলা পৰুৱাৰ প্ৰতিচ্ছবি অংকনৰ কাৰণ কি শুনক যুৱক কেইজনৰ মুখেৰে পৰুৱাটো ধৰি লওক এতিয়া ধৰ্ম জাতি নাই বিশেষকৈ তেওঁলোকৰ এটা সৰু বস্তু মানে সৰু বস্তুটো ইউনিটি বহুত বেছি গতিকে আমাৰো মানুহখিনি এনেকুৱাই হ'ব লাগে এতিয়া সময় অনুযায়ী আমাৰ ইউনিটিটো খুব হ'ব লাগে আমাৰ ধৰ্ম কথা নাই আমাৰ সাম্প্ৰদায়িকতা কথা নাই আমাৰ ইউনিটিটো লাগে অসমত এই সময়টো তেতিয়া ইউনিটি বহুত দৰকাৰ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ নামত এতিয়া অসমীয়া ৰাইজ বিভাজিত হোৱা পৰিলক্ষিত হৈছে সেইবাবেই শিল্পীসকলৰ এই প্ৰতীকী আহ্বান বিপদৰ সময়ত অসমবাসীক পৰুৱাৰ দৰে এক হোৱাৰ আহ্বান এইকেইজন উদ্যোগী যুৱকৰ বশিষ্ঠৰ পৰা উৎপল হালৈৰ সহযোগত কেমেৰা পাৰ্চন সুনীতৰ সৈতে বলেন ভট্টাচাৰ্য নিউজ 18 অসম নৰ্থ ইষ্ট